সদায় ডাক্তৰ হে এ ৰ মোৰ বেমাৰটো কথা সুধো ৰ ও ডাক্তৰ ছাৰ ক'ত গৈছিলে নাওমান চৰ্দি আৰু জ্বৰ হৈ আছে তাকে ফাৰ্মাচীত পিল আনিব গৈছিলোঁ ই বেটা নিজৰে ইমান বেমাৰ ই আৰু মোৰ কি বেমাৰ ভাল কৰিব এই তথাপিও কথাটো একবাৰ সুধি চাওঁ ৰ বেমাৰ হৈছে ভাত খাই উঠি ভোক নালাগে কিবা ঔষধ আছে নেকি সেইটো বেমাৰ ঔষধ আছে মোৰ তাতে তই মোৰ ঘৰত যে লৈ আহিবি তই সেই ঔষধটো সদায় ৰাতি ঘুমটি অহাৰ পিছত এক পালিকে খাবি 7 দিন তোৰ চাবি সদায় ভাত খাই উঠি ভোক লগা হ'ব বেলেগ ঔষধ ছাৰ মই কালি পুৱা যাই লৈ আহিম দিয়ক